হেল্ল' এভৰিৱান, তোমালোকে ইতিমধ্যে বহুত ভিডিঅ' দেখিছা বা শুনিছা যে ফেব্ৰুৱাৰী মাহলৈকে হয়তো কৰোণা আতংক মানে আগৰ পৰিস্থিতিলৈ গৈ থাকিব আৰু বহুতে কৈ আছে যে এতিয়া কি হ'ব, প্ৰি ফাইনেল যে হ'ল এয়াই লাষ্ট হ'ব বা তোমালোকৰ যি ক্লাছ টেষ্ট হ'ল এয়াই লাষ্ট হ'ব পাৰে, সেইটো আমি নাজানো। কিন্তু এটাই কম, তোমালোকে হওক নহওক এতিয়া এইবোৰ কথা যদি মাথা মাৰি থাকা, শেষত গৈ যদি ফাইনেল হয়ও তোমালোকৰ বেয়া হ'ব। কাৰণ এই দিনকেইটা তোমালোকৰ পঢ়াই নহ'ব, তেনেকে ভিডিঅ'বোৰ চাই থাকোঁতেই যাব যে কি হ'ব পৰীক্ষাৰ কথা কিবা আপডেট আহিছে নেকি মাৰি চাওঁ, তোমালোকৰ তেনেকুৱাই হৈ আছে এতিয়া। সেইটো কাৰণে মই এটাই কম, HSLC ষ্টুডেণ্টখিনিক বা HSৰে হওক যোনে শুনি আছা যে এইবোৰ কথা বাদ দিয়া, তোমালোকক যোনে যি কয় কৈ থাকক, এটাই কৰা তোমালোকে যিহেতু যদি ধৰি লৈছো এইটোৱে ফাইনেল আছিলে, এতিয়া এই মাহটো তোমাৰ একো হাতত কাম নাই, তুমিতো এনেই থাকিবা। গতিকে পঢ়ি থাকা, যিমান নিজৰ বেষ্ট দি পেলানি পঢ়ি থাকা, তোমালোকৰ চাবা তোমালোকে নিশ্চয়কৈ তোমালোকৰ কামত আহিব। আৰু ফাইনেল হোৱাটো কথা কৈছো, বহুতে যে কৈছে ফাইনেল হ'ব নালাগে, প্ৰি ফাইনেল ভাল হৈছে, প্ৰি ফাইনেল তোমাৰ ভাল হৈছে আৰু হাজাৰজনৰ ভাল হৈছে। গতিকে এখন পেপাৰ হওক, এখন বৰ্ডে এখনেই পেপাৰ কাটক, সেই পৰীক্ষা দি গোটেই অসমৰ ষ্টুডেণ্টখিনিয়ে পৰীক্ষা দিয়ক, তাৰ পিছত যিটো ৰিজাল্ট হ'ব সেইটোহে মানি ল'বলৈ ভাল হ'ব। কাৰণ এতিয়া কোনোবা এখন স্কুলত বা কলেজত হয়তো তেওঁলোকৰ পেপাৰ একদম ইজি আছিলে বা হয়তো পেপাৰ দিয়ে দিছে, ক'বতো নোৱাৰি ৰিজাল্ট ভাল কৰিবলৈ আজিকালি কি কৰিব পাৰে। নিউজত তোমালোকে শুনি আছা যোৱাবাৰে কি হৈছিলে যেতিয়া কেনচেল কৰিছিলে। গতিকে তেনেকুৱা বহুত কথা হ'ব পাৰে। সেইটো কাৰণে যেতিয়ালৈকে এখন ফাইনেল বৰ্ডৰ ফালৰ পৰা এখন পেপাৰ দি ষ্টুডেণ্টখিনিয়ে নম্বৰ নলয়, তেতিয়ালৈকে একো চিয়ৰ ডিচিশ্যন নহয়। চিয়ৰ মানে তোমালোকে ক'বা কি, এতিয়া তোমাৰ কাষৰ স্কুলখনতে হয়তো স্কুলত টিচাৰে কৈয়ে দিছিলে যে এইকেইটা পেপাৰত তহঁতৰ এইকেইটা কুৱেশ্যন তহঁতৰ পেপাৰত আহিব, সেইকেইটাই পঢ়ি গৈছে, নম্বৰ ভাল আহিছে, তাৰপিছত স্কুলখনৰ ৰেকৰ্ড বাঢ়িব যদি কেনচেলো কৰি দিয়ে যে আমাৰ স্কুলৰ পৰা ৰিজাল্ট ভাল আছিলে। কিন্তু তোমালোকৰ টিচাৰখিনিয়ে কি কৰিছে, তোমালোকৰ সেইবোৰ কৰাও নাই আৰু তোমালোকৰ একদম জেনুইন এখন পেপাৰ কাটিছে। তোমালোকৰ ইমান ভাল প্ৰিপেৰেশ্যন হোৱা নাছিলে, তোমালোকে পৰীক্ষা নিদিলা। বা জানিছো 2-3 মাহত বা 2 মাহত কাৰ ইমান প্ৰিপেৰেশ্যন হ'ব তোমালোকে কোৱা। মানে 2-3 মাহত পঢ়ি পেলানি তোমালোকে পৰীক্ষা দিছা, তাৰ একো মানে তোমালোকৰ নিজে গোটেই বছৰটো যদি তোমালোকে মাথো 2 মাহমান পঢ়ি পেলানি পৰীক্ষা দিয়ে, কেনেকুৱা এটা ৰিজাল্ট হ'ব পাৰে সেইটো চবেই জানে। গতিকে আৰু তোমালোকৰ হাতত সময় আছে, সেই সময়খিনি পঢ়া আৰু চৰকাৰেও সময় দিয়ক। ফেব্ৰুৱাৰী মাহত নালাগে পাতিব, কোনে পাতিব কৈছে, এনেও বেছি টাইম ওচৰহে চাপি আহিছে, বাট বেছি ওচৰ হ'ব। তেতিয়া আপোনালোকে ফেব্ৰুৱাৰীত নাপাতক, পিছত হ'লেও পাতক। যিহেতু কেনচেল কৰিলেও যদি পৰিস্থিতি কেনচেল হয় তেতিয়া লকডাউন দিব লাগিব। লকডাউন যদি দিয়ে, এতিয়াতো ষ্টুডেণ্টখিনি এনেই থাকিব, তাতকে যেতিয়া খুলিব তেতিয়া পৰীক্ষাটো পাতক, মুঠতে পাতক। যোৱাবাৰটোতো ভাল আছিলে, কাৰণ যোৱাবাৰ HSLC মাৰ্কছ চাইছিলে বা HSLC খিনিৰ ক্ষেত্ৰত, কাৰণ কাৰো তেনেকে একো পৰীক্ষা হোৱা নাছিলে। কিন্তু এইবছৰ যিকেইটা পৰীক্ষা হ'ল, যদি সেই পৰীক্ষাৰ ভিত্তিত যদি ল'ৰা ছোৱালীখিনি নম্বৰ দিবলৈহে কাৰো মানে ন্যায় পোৱা নহ'ব কোনো ষ্টুডেণ্টে। 2 মাহত পঢ়ি পৰীক্ষা দিব লগা হৈছে, সেইটোতো নাজানো আৰু বৰ্ডে কি ভাবিছে তেওঁলোকে। তাৰোপৰি এতিয়া এখন পেপাৰ নহয়, কাৰোবাৰ হয়তো পেপাৰ আগতেই পাই গৈছে, সেইটো একো ক'ব নোৱাৰো আমি। সেইটো কাৰণে আপোনালোকে পেপাৰ মানে ফাইনেল পাতক। আৰু তোমালোককো কৈছো বেছি টেনশ্যন কৰিব নালাগে। মাথো এটাই কম, এই ভিডিঅ'বোৰৰ পৰা তোমালোকে দূৰত থাকা। যে তোমালোকক যে ভয় খুৱাই আছে, ডেইলি 2-3টাকে ভিডিঅ' ডেইলি চাই আছা বা পাই আছা যে কি হ'ব, স্কুল কলেজ বন্ধ, আমুক বন্ধ তামুক বন্ধ, কিন্তু এটা ভিডিঅ'টো সঠিককে তোমালোকক কোনেও নক'ব যে সঁচাকে কোনদিনা বন্ধ হ'ব বা ডেট কি। কাৰণ সঠিক নিউজ নহয়, যাও চবকে অকল ভিউজ লাগে, ভিউজ এইটো ভিডিঅ' দি পেলানি হাজাৰ ভিউজ পাই আছে, পইচা পাইছে, তাতকে কি লাগে। এটাই কম, তোমালোকে এইবোৰ ঠগ খাই আছা, সিহঁতক চাই তোমালোকে ঠগ খাই আছা, বা আৰু মোকো চাইছা যদি ঠগ খাইছা, নেচাবা, সেইটোৱে কম। আৰু মই তেনেকুৱা নিদো, জাষ্ট তোমালোকক সঁচা ৰিয়েলিটিটো কৈছো যে এইবোৰ চব মিছা। যদি ফাইনেল হয় কেনচেল হোৱাটো নিউজ তোমালোকে সঠিককে পাবাই। এতিয়া পেপাৰে এইবোৰ চব মিছা। টাইম ৱেষ্ট নকৰিবা, আজিয়ে যোৱা পঢ়াত লাগে। HSLC খিনিক কৈছো, যি হয় দেখা যাব। এণ্ড চৰি, এই বেকগ্ৰাউণ্ড নইজবোৰৰ কাৰণে ৰাস্তা কাষৰ ঘৰ গাড়ী মটৰ গৈ থাকে, সেইটো কাৰণে ইগন'ৰ কৰিবা। আৰু শেষৰ বাৰৰ কাৰণে অনুৰোধ কৰিছো প্ৰত্যেকজন ষ্টুডেণ্টকে, যদি তোমালোকে আকৌ এইবোৰত লাগি পেলানি টাইমটো এইকেইদিন যি পাইছা সেই মূল্যৱান টাইমখিনিও যদি তোমালোকে যোৱাই দিয়া, পিছত যদি ফাইনেল হৈ গৈ তোমালোকতকে ঠগ খোৱা কোনো নহ'ব। সেইটো কাৰণে বিশেষকৈ HSLC খিনি কথা কৈছো, কাৰণ তেওঁলোকৰ স্কুল কলেজ ইতিমধ্যে তেওঁলোকৰ ইতিমধ্যে হৈছেগৈ। আৰু তোমালোকে এটাই কৰা যে পঢ়ি যোৱা, নিজৰ পঢ়াখিনি কমপ্লিট কৰি যোৱা, ফাইনেল হ'লে হ'ব নহ'লে নাই বুলি তোমালোকে পঢ়ি যোৱা। এনেকে ভাবি নপঢ়িবা, কাৰণ মই ঘৰৰ ওচৰ ভাইটি কেইটামানে কি কৈছে যে এইটোৱে লাষ্ট আছিলে, সেইটো কাৰণে ফাইনেল ঠিক ঠাক গৈছে আৰু নপঢ়ো, আৰু মানে প্ৰি ফাইনেল ঠিক ঠাক গৈছে নপঢ়ো, আৰু পঢ়া বাদ দিলে, গেমত ধৰিছে। গতিকে তোমালোকে যাতে সেইটো নকৰা।